দে আচলতে তুমি ধুনীয়া ধুনীয়া বাবেহে তোমাক চাইছো ধুনীয়া চলে নাকি খং নকয় নহয় বেয়া দেখায় ৰহ এই ভাই তই মাজত সোমাই দিলি যে দেখা নাই মই চাই আছো হা ভালে ভালে আঁতৰ হ নহ'লে নহ'লে কি হা এই কেপচি বছ তই ইচোন গুণ্ডা গুণ্ডা এই মোক চিনিয়ে পোৱা নাই এই এক চুটে কৈ দিওঁ দে বছ এইটো লগ ঐ নথকা চিকেটটো দিছ দে তোক মই গানটো খুজিছোঁ গানটো অ বছ এই কালি খোৱা ল'ৰাটো খেলি থাকোঁতে গানটো ভাগি থাকিল নহয় মনে মনে থাক গম পাইছ নাই আজি ঘিউ বটল এটা লৈ যাবি মূৰত গোটাই গোটাই ভৰাই দিবি গম পাইছ নাই গোটাই গোটাই ভৰাই দিবি তোৰ মূৰত ঘিউ কম আছে আৰু তই চা ভাই তই কোন চিনি পোৱাৰ মোৰ প্ৰয়োজন নাই মাত্ৰ তোক এটা হিট উপদেশ দিওঁ এইদৰে ছোৱালীক অশান্তি কৰা কাৰবাৰটো বাদ দে ভাল হ'ব তোৰ আবে তই মোক হিট উপদেশ দিবলৈ তই কোন বে এই তই কোন বে তই কোন হয় বে তই কোন হয় তই মোমায়ে ধুনীয়ে খুল খালি মই জানো বাইদেউ ঠিকে কৈছে ষ্টপ ইট প্লিজ আৰু এওঁ মোৰ বয়ফ্ৰেণ্ড হ'লনে আৰু আপোনালোকে আমাক অশান্তি কৰি নাথাকিব ব'লা ইয়াৰ পৰা অ বছ আপুনি বাৰু লোকৰ মাইকীজনীৰ লগত লাগি কেলে মৰিব লাগে গোটেই খেলি মেলিখন তই কৰালি তই খেলি মেলি নকৰা হ'লে তাই বয়ফ্ৰেণ্ড বুলি নকয় নহয় এই যদি তাই সঁচাকৈ বয়ফ্ৰেণ্ড তেন্তেতো প্ৰথমৰ পৰাই থাকিব লাগিছিল কেছটো কিবা গৰ্বৰ আছে ঐ বছ দে ৰ'ব এইটো লগ বছ তোক মই চিগাৰেটটো খুজিছো তই কি দিছ নহয় বছ এইটো মাৰি তাৰ মূৰটো ফুটাই দিয়ক তাৰ মূৰটো এইটো দি প্ৰথমতে তোৰ মূৰটো ফুটাই ল দে কুকুৰৰ পুতেক এইদৰে নোকোৱা হ'লে চাগে কাজিয়া আৰু বাঢ়ি গ'লহেঁতেন আৰু
মই নিবিচাৰোঁ মোৰ বাবে কাৰোবাৰ অবাবত অশান্তি হোৱাটো বেয়া নাপাব নাই নাই আপুনি তেনেকৈ কি ভাবিছে মই আচলতে বেলেগৰ বিপদত টাইমত লগ দিয়াটো মোৰ কৰ্তব্য বুলি ভাবোঁ মই বেয়া নাই পোৱা দিয়ক হ'ব তেন্তে আহিছোঁ হ'ব দিয়ক আকৌ এবাৰ চৰি অথনি যে ঘপককৈ হাতত ধৰি পেলালোঁ অজানিতে বেয়া নাপাব হ'ব দিয়ক তাৰ বাবে চৰি নক'লেও হ'ব মই বেয়া নাই পোৱা দিয়ক ভালদৰে যাব খালি ঠিক আছে আহিছোঁ শুনকচোন আপোনাৰ নামটো কিয় লাগে কি অলপ কি ভালকে কথা পাতিলোঁ নামৰলৈকে লাগে তোমালোক চব ল'ৰাবোৰ মানে একেই কিবা বুজি পালিনে কেপচি পালো বছ এইটো লওক এইটো কি চিগেটটো আপুনি খোজা নাই জানো মই ছোৱালীজনে যে আমাক মিছা মাতিছিলে সেইটো বুজি পালিনে সুধিছোঁ তই চিগাৰেটৰ কথা বুজিলি আপুনি ইমান ইনডাইৰেক্টলি কথাবোৰ কয় ডাইৰেক্টলি ক'ব নোৱাৰে মই ইনডাইৰেক্টলি ক'লো তোৰ লগত থাকিলে মোৰ মাথা নষ্ট হৈ যাব দে এইটো লওক এইটো কি তোক মই লাইট আছো খুজিছো তই ঘিউ বটলটো দিছ যে অথনি দেখোন আপুনিয়ে ল'বলৈ কৈছিলে এতিয়া মাথা নষ্ট হোৱাৰ কাৰণে খোজা নাই জানো চা তোক সেৱতাটো ফালচোন তোক মাথাটো ফালি গোটা গোটা ঘিউ মোৰ তাতে ভৰাই দিওঁ শুনকচোন কি হ'ল কি লাগে নহয় মানে মই আপোনাক আমনি কৰিবলৈ অহা কালি লগ পোৱা ল'ৰাটোৱে মোৰ নাম নাজানি আজি মোৰ ইনষ্টিটিউটৰ ফ্ৰণ্টত আহি ৰৈ আছা এতিয়া এক প্ৰকাৰ আমনি নহ'লনে নহয় তোমালোক ল'ৰাবোৰে নিজকে কি বুলি ভাবা কি বুলি ভাবা ছোৱালী দেখিলেই হ'ল আৰু ন দেখিলেই হ'ল নহয় মানে চৰি মই পালে দেখোন বৰষুণ জাকে বৰকৈ আমনি কৰে এই বৰষুণ জাকো মোৰ বৰ প্ৰিয় জানে এই বৰষুণ জাকতে যেন মোৰ সমস্ত দুখ ভাগৰ উঠি যায় ঠিক তেনেই অনুভৱ হয় মোৰো পিছে বৰষুণ প্ৰিয় এই বৰষুণ জাকৰ মাজতে যেন হাজাৰজনৰ দুখ ভাগৰ নিগৰি থাকে মোৰো সেই একেই অনুভৱ এই বৰষুণ জাকৰ প্ৰতিটো টোপালে যেন মোক ভাল পোৱাৰ বতৰা দি যায় ভাল পোৱা আপুনি পিছে বেষ্ট ৰোমেণ্টিক যেন পাইছোঁ বৰষুণৰ টোপালতো ভাল পোৱা বিচাৰি পায়
প্ৰেয়সী নিশ্চয় আছে তেনেহ'লে। প্ৰেয়সী ঠিক নহয়, ভাল লগা কোনোবা আছে যিয়ে এই বৰষুণ জাকে এদিন চিনাকি কৰি দিছিলে। ৱাও, নাইচ। পিছে কোনে সৌভাগ্যৱতী ময়ো জানিব নোৱাৰো নে? আজি নালাগে দিয়ক, পাছত কেতিয়াবা ক'ম। আপোনাৰ কোনো নাই ভাল লগা ভাল পোৱা? মোৰ তেনে কোনো নাই। ভাল লগা বুলি ক'লে বৰষুণেই। আৰু ভাল পোৱা? বৰষুণেই। পিছে আপোনাৰ নামটো বৰষা বাবে আপুনি বৰষুণ ভাল পায়, নে বৰষুণ ভাল পায় বাবে আপোনাৰ নাম বৰষা? ইয়াৰ উত্তৰ দিব হ'লে আপুনি মোৰ লগত আহিব লাগিব। ক'লৈ? আহকচোন। জোনাকে দিয়া আকাশী খবৰ, তুমিনো দেখানে নেদেখা কোৱা, উশাহে দিয়া তোমাৰে খবৰ, তুমিনো জানানে নেজানা কোৱা, উজাগৰি দৰদি প্ৰণয়ৰে গুণগুণনি, বৰষুণ নামিছে নামিব দিয়া না, জোনাকো গলিছে গলিব দিয়া না, বৰষুণ নামিছে নামিব দিয়া না, দুচকু গলিছে গলিব দিয়া না। মেঘৰ পৰা বাচিবলৈ বৰষাক আকাশৰে প্ৰয়োজন। মোৰ নামটো জানিব খুজিছিলে নহয়? মই আকাশ। অ' বছ, গুচি আহিলে যে অসমীয়া চিনেমাহে, সেইবোৰ একো নহয়তো, চাব পাৰিলোহেঁতেন। এইবোৰ দেখি মোৰ অন্তৰখনে কান্দি উঠিছে। তই আকৌ সেইবোৰ চাব পৰা কথা কৈছ? দে এইটো লগ। তোক মই ৰুমালখন খুজিছো, তই বাপেৰে মূৰটো দিছ, বাপেৰে মূৰটো দিছ। ভালপোৱাৰ অনুভূতিবোৰচোন তোমাৰ উপস্থিতিত বেছিকৈ বাঢ়িব ধৰিছে। আজিকালিচোন তোমাক এবাৰ নেদেখিলে মনটো কিবা সুৰুঙা ৰুঙা লাগে। আবেলি বৰষুণ জাকেওচোন তোমাৰ কথাকে ক'বহি ধৰে। নাজানো কেতিয়াকৈ তোমাক মোৰ মনৰ কথা ক'বগৈ পাৰিম। নাজানো কেতিয়াকৈ তুমি মোৰ ভালপোৱাৰ গৰাকী হৈ কাষত থিয় দিবাহি। হাই মিষ্টাৰ আকাশ কলিতা, ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰি দিব। হেল্ল' মিছ বৰষা সন্দিকৈ, হোৱাই ন এতিয়া একচেপ্ট কৰিছোঁ ৰখক। পিছে মিষ্টাৰ ৰমিঅ' ৰাজকুমাৰ, আপোনাৰ প্ৰেয়সী বিষয়ে ক'ম বুলি কৈছিল, কি এতিয়া নক'বই নেকি মোক? নিশ্চয় ক'ম। কালিলৈ লগ কৰোঁ নাইবা আহঁত জোপাতলত। নিশ্চয়। মিষ্টাৰ ৰমিঅ'ই মাতিছে আৰু মই নাযামনে? হ'বই নোৱাৰে। ঠিক আছে তেন্তে লগ পাম কালিলৈ। ডান।
ও বস আহিছে কিহৰ অসভ্যালি এইবোৰ নহয় নহয় আপুনি ভুল নুবুজিব মানে সেই আপোনাৰ লগত মানে সেই কথা এষাৰ পাতিবলৈহে আহিছোঁ কথা পাতিবলৈ আহিছোঁ ভয় খাব নালাগে আমাৰ এণ্টিটো এনেকুৱা হয় নাই বছ ৰহ আপুনি নহ'লে হেৰি 5 মিনিট এটা দিব নি বাৰু যি ক'ব লগা আছে সোনকালে কওক এই মই মানে আপোনাক মানে হেৰি মানে সেই মানে মই আপোনাক মানে হেৰি কিনো মানে কৈ আছে মই কৈ দিওঁ নেকি নহ'লে হেৰি আমাৰ বছে মানে আপোনাক হুঁচৰি নামাৰ মোৰ মুখ আছে নহয় মই ডাইৰেক্ট ক'ম দে অ' বছ এইবাৰ যাতে গল্টি নহয় তাৰ কাৰণে আপুনি তাইক দিবলৈ ভুল বিচৰা নাই জানো অঁ এইবাৰ ঠিক বুজিছোঁ দে I love you. What nonsense? অ' বছ মই এনেকৈ চাইছে যে এইবাৰতো মই একো গল্টি কৰা নাই কলত নেচ পৰা ফুল মানে অকল মদেই চিনি পাওঁ নেকি অ' বছ আপুনি দেখোন মোক ফুল আনিব ক'লে এইটো ব্ৰেণ্ডে আনিব কয় মইতো সেইটোৱে আনিছোঁ ঐ ছোৱালী বাচ্চা ঐ ছোৱালীক এইটো ফুল নিদিয়ে গোলাপ ফুল দিয়ে গোলাপ ফুল অ' বছ এই গোলাপ ফুলটো বাৰু আমাৰ ঘৰ ৱাইন শ্বপখনত পাম নাই তোক বাৰু মোৰ লগত ৰাখিছোঁ কেলে কচোন এটা কাম কৰোঁ ৰ আজি তোৰ মূৰটো ফালি ভিতৰত কলা কি আছে চাওঁ আৰ্চনা কৰি লওঁ গোলাপ ফুল ৱাইন শ্বপত পায় চা তোৰ চাকলা ৱাইন শ্বপ পকৰে সি দৌৰিছে চা বহুত অজস্ৰ সাহসতাই আপোনাক মোৰ ভাল লগা গৰাকীক চিনাকি কৰি দিবলৈ ওলাইছোঁ নাজানো কিদৰে আপোনাক বুজাওঁ যে মোৰ ভাল পোৱা আপুনিয়ে নাজানো সেয়া আপোনাৰ বাবে কি উত্তৰ হৈ ৰ'ব আপুনি আপুনি কওক নাই আপুনিয়ে কওক হ'ব মানে তুমি আপুনি তুমি বুলিও ক'ব পাৰে তুমি মানে সিদিনা মোক সুধিছিলা মোৰ ভাল পোৱা গৰাকী কোন হয় অঁ তো তাকেই শুনিবলৈ আহিছোঁ কওক এতিয়া কোন হয় মানে মই প্ৰথম দেখা দিনাখনিৰ পৰা তোমাক মোৰ ভাল লগা হৈ পৰিছে নাজানো কিয় মোৰ প্ৰতিটো কামৰ আঁৰত তোমাৰ মুখখন মনলৈ আহে তোমাৰ ভাল লগা তুমি ভাল পোৱা তোমাৰ ব্যক্তিত্ব সকলোবোৰ চোন মোৰ ভাল লগা হৈ পৰিছে মোৰ ভাল লগা গৰাকী অইন কোনো নহয় আপুনিহে মাথো মই আপোনাক ভাল পাব খোজোঁ আপুনি এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ আপোনাৰ লগত দুই এটা কথা কি মই ভালকৈ পাতি ল'লোঁ আপুনি মোক এনেকৈ ভাবি ল'লে মানে বৰষা শুনাচোন আঁতৰি যাওক মোৰ ওচৰৰ পৰা বৰষা প্লিজ আপোনাৰ এনেবোৰ সৰলতাইতো আপোনাৰ প্ৰেমত মোক বাৰুকৈ পেলালে অকৰাটো বুজিও নাপায় অকণো আপোনাক ভাল নোপোৱা হ'লে জানো আপোনাৰ এই ভাল পোৱা শব্দটি শুনিবলৈ মই এনেকৈ আহোঁ আপুনি চাগে নাজানে আপোনাক দ্বিতীয়বাৰ লগ পোৱা সুবিধাকণ ময়েই দিছিলোঁ মই জানি বুজিয়েই মোৰ আই কাৰ্ডখন আপোনাৰ ওচৰত এৰি আহিছিলোঁ আপুনি কোৱাৰ দৰে এই বৰষাক আকাশৰ প্ৰয়োজন হৈছে আৰু মোৰ প্ৰয়োজনবোৰ পূৰাবলৈতো আপুনি আহিবই লাগিব এদিন
আজি থাকক দিয়ক কাইলৈ আপোনাৰ অভিমানবোৰ ভাঙি এটা বিগ চৰি কৈ মোৰ ভালপোৱাখিনিও যে আপোনাৰ নামতে আছিল সেয়া আপোনাক জনামগৈ এইবাৰলৈ চাগে আপোনাক মোৰ মনৰ কথা জনাবগৈ যাব নোৱাৰিম বেয়া নাপাব এইবাৰ বাৰুকৈ কষ্ট দিলোঁ আপোনাক এতিয়া যে আপোনাৰ অভিমানবোৰ ভাঙিবলৈ আপোনাৰ ওচৰলৈ যাবলৈ মোৰচোন আৰু শক্তি নোহোৱা হৈ গৈছে এইবাৰলৈ থাকক অহাবাৰলৈ আকাশৰ লগত মেঘালী হৈ মেঘৰ মাজত ঘৰ সাজে ঐ পোৱালি কি হৈছে তাত দাদা ওই থেকে অ্যাক্সিডেন্ট হয়েছে এক্সিডেণ্ট মার খেলা নাকি কি হ'ল কি মাৰিলে নি বছ সি তাৰ এক্সিডেণ্ট হৈছে কোনোবা ঢুকালে নেকি চাই আহোঁগৈ বলক মাৰ বিয়া পাতিছে হা হা নিজৰ হৃদয়খনে ঢুকাই গ'ল সি আকৌ বেলেগ ঢুকুৱা চাবলৈ যায় ভাল লগাজন আঁতৰি গ'লেও স্মৃতিৰ পৃষ্ঠত আবদ্ধ হৈ থাকে কথাবোৰ যিবোৰ সাঁচি থ'বও নোৱাৰি আৰু পেলাই দিবও নোৱাৰি